নমস্কাৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱাকালি এখন নিৰ্বাচনী প্ৰচাৰ সভাত অসমৰ শিক্ষা ব্যৱস্থাটোক লৈ এটা ডাঙৰ সিদ্ধান্ত ৰাইজৰ আগত কয়। যিটো সিদ্ধান্তই হয়তো অসমৰ সেই চৰকাৰী শিক্ষা ব্যৱস্থাটো যিটো ৰূপত আছে সেই ৰূপটো সমূলি গোটেই পৰিৱৰ্তন কৰি এটা ৰূপ সলনি কৰি এটা নতুন দিশ দেখুৱাব পাৰে। তো কি এই শিক্ষা ব্যৱস্থাটোক লৈ এটা সিদ্ধান্ত ৰাইজৰ আগত তেওঁ ক'লে, তেওঁৰ মুখৰে নিজে শুনাওক। মেট্ৰিক পৰীক্ষাৰ ফৰ্ম ফিল আপ হ'ব অক্টোবৰ মাহত। অক্টোবৰ মাহত ফৰ্ম ফিল আপ হৈ যোৱাৰ পিছত ফেব্ৰুৱাৰী মাৰ্চলৈকে অসমৰ গাঁওসমূহত আমি নিশাৰ স্কুল, নাইট স্কুল, অৰ্থাৎ সেই গাঁৱৰ যিজন BA BSc পাছ কৰা ল'ৰা ছোৱালী আছে সেইজনে গাঁৱৰ ল'ৰা ছোৱালীখিনিক বিদ্যালয় পাৰ হৈ যোৱাৰ পিছত একত্ৰিত কৰি তেওঁলোকক স্পেচিয়েল ক্লাছ কৰাৰ ব্যৱস্থা কৰক। অৰ্থাৎ আমাৰ গাঁৱৰ বিদ্যালয় বা অংগনবাড়ী কেন্দ্ৰসমূহ দিনততো খোলা থাকিব, কিন্তু এতিয়াৰ পৰা নিশাৰ ভাগতো খোলা থাকিব। মাত্ৰ পৰিৱৰ্তন এইটোৱে হ'ব যে তাত আৰু শিক্ষকসকলে পাঠদান নকৰে সেই নিশাৰ ভাগত, মাত্ৰ গাঁৱৰ সেই যিবোৰ BA BSc MA MSc অৰ্থাৎ গ্ৰেজুৱেট যুৱক যুৱতী আছে তেওঁলোকে তেওঁলোকৰ গাঁৱৰে ভাইটি ভণ্টিসকলক এটা গাইডেৰে সেই তেওঁলোকৰ মেট্ৰিক পৰীক্ষাৰ বাবে প্ৰিপেয়াৰ কৰি তুলিব, যিটো নেকি এটা বহুত প্ৰডাক্টিভ সিদ্ধান্ত অসম চৰকাৰে লৈছে। যিটো আমাৰ অক্টোবৰ মাহত মেট্ৰিক পৰীক্ষাৰ ফৰ্ম ফিল আপ হ'ব, অক্টোবৰত আৰু ফেব্ৰুৱাৰীত গৈ পৰীক্ষা হ'ব। সেই মাজৰ সময়খিনিত তেওঁলোকে পাঠদান কৰিব পাৰিব, তেওঁলোকে নিজে পঢ়াব পাৰিব। এই সিদ্ধান্তটোৱে অসমৰ শিক্ষা ব্যৱস্থাত হয়তো এটা বেলেগ ৰূপত নিব পাৰে। কিন্তু আৰু প্ৰতিজন শিক্ষাৰ্থীক সেই গাঁৱৰ দাদা বাইদেউসকলে যে পঢ়াব ভাইটি ভণ্টিসকলক, সেই প্ৰতিজন শিক্ষাৰ্থীৰ বিপৰীতে তেওঁলোকক 300 টকাকৈ অসম চৰকাৰে দিব। তেওঁ নিজে এইটো সেই সভাখনত তেওঁ নিজে এইটো আনুষ্ঠানিকভাৱে তেওঁ ঘোষণা কৰি পেলায়। আমি আজিৰ এই ভিডিঅ'টোত এই সিদ্ধান্তটো, এই নৈশ বিদ্যালয়ৰ নৈশ বিদ্যালয় আৰম্ভ কৰাৰ সিদ্ধান্তটোৰ কেইটামান ভাল পইণ্ট আৰু বেয়া পইণ্ট, এডভান্টেজ আৰু ডিছএডভান্টেজ দুয়োটা কথাই আমি ভিডিঅ'টোত আলোচনা কৰিবলৈ গৈ আছোঁ। তো ভিডিঅ'টো আমি আৰম্ভ কৰোঁ বলক। এই যিটো নৈশ বিদ্যালয়ৰ ৰাতি শিক্ষা ব্যৱস্থা, ৰাতি পঢ়ুৱা শিক্ষা ব্যৱস্থাটোৰ ছাত্ৰ ছাত্ৰীসকলৰ সেই পৰীক্ষাটোৰ বাবে প্ৰিপেয়াৰ কৰাৰ যিটো নতুন ব্যৱস্থাটো আনিবলৈ গৈ আছে, এই ব্যৱস্থাটোৱে গোটেই আমাৰ অসমৰ শিক্ষা ব্যৱস্থাটোতে এটা ডাঙৰ ইম্পেক্ট পেলাব। পোনপ্ৰথমে আমি ক'বলৈ গ'লে আমি সচৰাচৰ আচলতে দেখোঁ যে কি আমাৰ গ্ৰাম্যাঞ্চলত ক'ৰবাত বিৰাট ডাঙৰ কোনোবা কোচিং চেণ্টাৰ বা এনেকুৱা ধৰণৰ পূৰা তাৰমানে পিয়'ৰ গাইডেন্সৰ বহুত অভাৱ থকা দেখা যায়, যে সেনেকুৱা গাইডেন্স আমাৰ গ্ৰাম্যাঞ্চলত পোৱা নাযায়। কিন্তু যদি চৰকাৰে এই সিদ্ধান্তটো লয় তেতিয়াহ'লে সেই ছাত্ৰ ছাত্ৰীসকলে নিজৰ গাঁৱতে নিজৰ দাদা বাইদেউৰ পৰাই তেনেকুৱা ধৰণৰ এটা গাইডেন্স পাব, বা তেনেকুৱা ধৰণৰ এটা সেই পৰীক্ষাটোৰ বাবে প্ৰিপেয়াৰ কৰিবৰ বাবে, পৰীক্ষাটোৰ বাবে তেওঁলোকে নিজৰ প্ৰস্তুতি হ'বৰ বাবে এটা ডাঙৰ তেওঁলোকে এটা সঁহাৰি পাব সেই গাঁৱৰ যুৱক যুৱতীসকলৰ পৰা, গাঁৱৰ দাদা বাইদেউসকলৰ পৰা। দ্বিতীয়তে যিসকলে পঢ়াব তেওঁলোকক, সেই যুৱক যুৱতীসকল গাঁৱৰ লোকৰ, তেওঁলোকৰ এটা ডাঙৰ সুবিধা হ'ব। অৰ্থাৎ আমাৰ গাঁৱত বহুতো আছে যে কেনেকুৱা ধৰণৰ গ্ৰেজুৱেট তেওঁলোকে পাছ কৰিছে, তেওঁলোকে শিক্ষাটো ল'লে, কিন্তু বৰ্তমানলৈকে তেওঁলোকে কৰ্মসংস্থাপন পোৱা নাই। কিন্তু তেওঁলোকৰ বাবে এইটো উপকৃত হ'ব। তেওঁলোকে তেওঁলোকৰ জ্ঞান চৰ্চা কৰি থাকিব পাৰিব, তেওঁলোকৰ গাঁৱৰে ভাইটি ভণ্টিসকলক পঢ়াই তাতে। লগতে তেওঁলোকে এটা হাত খৰচ হিচাপেও তেওঁলোকে পাব যে প্ৰতিজন ষ্টুডেণ্টৰ বিপৰীতে অসম চৰকাৰে তেওঁলোকক 300 টকা দিব। তেওঁলোকে সেইটো পাব, তেওঁলোকৰ জ্ঞানটোৰ চৰ্চা হৈ থাকিব, বা তেওঁলোকৰ এটা ডাঙৰ এক্সপিৰিয়েঞ্চ হৈ থাকিব। এনেধৰণৰ ইম্পেক্টবোৰ সেই আঁচনিখনে, সেই সিদ্ধান্তটোৱে পেলাব পৰা যাব অসমৰ গ্ৰাম্যাঞ্চলত বিশেষকৈ। লগতে গ্ৰাম্যাঞ্চলত সামাজিক ব্যৱস্থাটোত এই আঁচনি বা এই সিদ্ধান্তটোৱে এটা ডাঙৰ ইম্পেক্ট পেলাব। কেনেকুৱা ধৰণৰ ইম্পেক্ট যে আমি সচৰাচৰ দেখোঁ গ্ৰাম্যাঞ্চলত সাধাৰণতে সেই গধূলি সময়খিনি, সেই যিখিনি সময়ত সেই স্কুলবোৰ খোলা থাকিব বুলি কৈছে 6 বজাৰ পৰা 9 বজালৈকে, সেই সময়খিনিত বিভিন্ন ধৰণৰ মদ ভাং আদি খাই পেলাই হুলস্থুল হৈ থাকে গাঁও অঞ্চলত, বা সেই কোনোবা এটা চকত আড্ডা দি থাকে এনে যুৱক যুৱতীসকলে। কিন্তু যদি সেইখিনি সময়ত এটা পাঠদানৰ ব্যৱস্থা হৈ থাকে, এটা শিক্ষাৰ ব্যৱস্থা হৈ থাকে গাঁওখনত, সেই স্কুল কলেজবোৰত, তেতিয়াহ'লে তেওঁলোকৰ এটা সেই গাঁওখনতে বা সেই সামাজিক ব্যৱস্থাটোতে এটা পঢ়াৰ পৰিৱেশ আহিব, এটা সুন্দৰ পৰিৱেশ আহিব, যে তেওঁলোকেও নিজে ভাবিব যে ইয়াত পঢ়াই আছে, আমি ইয়াত কোনো ধৰণৰ হুলস্থুল নকৰোঁ, ইয়াৰ পৰা আঁতৰি যাওঁ। তেনেকুৱা ধৰণৰ এটা সুন্দৰ পৰিৱেশ, শান্তিৰ পৰিৱেশ আহিব এই সিদ্ধান্তটোৰ পৰা। অৰ্থাৎ গোটেই গ্ৰাম্যাঞ্চলৰ সেই অঞ্চলটোতে কি আহিব, এটা পঢ়াৰ পৰিৱেশ আহিব, যাৰ বাবে ষ্টুডেণ্টসকলে নিজে নিজে পঢ়িব পাৰিব, নিজে নিজে ভাবিব যে তেওঁলোকে পঢ়ি আছে, তেওঁলোকে পঢ়াই আছে, আমাৰ এৰাতিও আমি পঢ়িম, তেওঁলোকৰ প্ৰিপেয়াৰ সেই পৰীক্ষাটোৰ বাবে প্ৰস্তুতিটো সুন্দৰভাৱে ভাল হ'ব। এনেধৰণৰ ইম্পেক্ট আমাৰ গোটেই শিক্ষা ব্যৱস্থাটোক বা গাঁও অঞ্চলৰ সেই সামাজিক ব্যৱস্থাটোতো এই সিদ্ধান্তটোৱে পেলাব। কিন্তু এই ইমানখিনি ভাল সিদ্ধান্তৰ এটা লোৱাৰ পিছত, ইমানখিনি ভাল ইম্পেক্ট পেলোৱাৰ পিছতো কিন্তু ইয়াৰ বেয়া প্ৰভাৱো থাকিব পাৰে। কেনেকুৱা ধৰণৰ যে আমি সচৰাচৰ দেখোঁ আমাৰ অসম চৰকাৰে যিবোৰ আঁচনি আনে গাঁও অঞ্চল বা বিভিন্ন ক্ষেত্ৰতে, সেই গোটেইখিনি আঁচনি কিন্তু আৰম্ভণিত এটা উদ্দেশ্য বেলেগ থাকে, পিছলৈ যোৱা উদ্দেশ্যটো বেলেগ হয়। আৰু আঁচনিসমূহ সফল হোৱাটো বহুত ডাঙৰ কথা। যদি তেওঁলোকে তেনেকৈ আনে, তেওঁলোকে সেইটো ইনফ্ৰাষ্ট্ৰাকচাৰটো যদি স্কুলৰ বাবে বেয়া হৈ আছে, তেতিয়া পঢ়াব কেনেকৈ যদি তেওঁলোকে সেইবোৰ আগতে ঠিক কৰি নলয়। বা আমাৰ আৰু এটা ডাঙৰ সমস্যা হ'ব পাৰে যে কেনেকুৱা ধৰণৰ যে গাঁও অঞ্চলত বহুতেই গ্ৰেজুৱেট পাছ কৰি থাকে, কিন্তু তাৰে ভিতৰত সকলোৱে যদি পঢ়াব যায়,
তেওঁলোকক যদি সকলোকে যদি দিবলৈ যায় তেতিয়াহ'লে এটা ডাঙৰ সমস্যা হ'ব, কাৰণ ষ্টুডেণ্টসকলে কাৰ পৰা পঢ়িব? যদি এজন BA পাছ কৰে বা আৰ্টছৰ পৰা যায়, আৰ্টছৰ গ্ৰেজুৱেশ্যন লোৱা ছাত্ৰ এজনক বা ছাত্ৰী এজনক যদি পঢ়াবলৈ দিয়া হয় ছায়েন্স, তেতিয়াহ'লে তেওঁ পঢ়াব নোৱাৰিব যদি সেইটো ভালদৰে তেওঁলোকে চাই নিদিয়ে। কিন্তু বহুতো ধৰণৰ লবি কৰি তেওঁলোকে সেইটো অসম চৰকাৰে দিব, আগৰ আঁচনিবোৰ আমি দিয়া দেখিছোঁ। যদি এইটো লয় তেতিয়াহ'লে ইয়াতে কিন্তু ডাঙৰ সমস্যা হ'ব ষ্টুডেণ্টসকলৰে, এনেকুৱা ধৰণৰ সমস্যা আহিব পাৰে। আৰু তেওঁলোকে বহুতে হয়তো এক্সপিৰিয়েঞ্চ নাথাকে বা কোনো ধৰণৰ শিক্ষাটো লৈছে কিন্তু ধৰক পঢ়িবলৈ নাজানে, কিন্তু সেই 300 টকাৰ লোভত তেওঁলোকে যদি যায় পঢ়াবলৈ যায় তেতিয়াহ'লে সেই ষ্টুডেণ্টসকলৰ লছ হ'ব। তো এনেকুৱা ধৰণৰ এই বেয়া ইম্পেক্টখিনি নাচায় বা বেয়া ইম্পেক্টখিনি নপৰাকৈ চৰকাৰে যদি আঁচনিটো আগবঢ়াই নিব পাৰে, শিক্ষা ব্যৱস্থাটোৰ এটা বহুত ভাল হ'ব, শিক্ষা ব্যৱস্থাটো এটা বহুত লাভান্বিত হ'ব আৰু ষ্টুডেণ্টসকলে বিশেষকৈ বেছি লাভ হ'ব। আৰু অসমৰ যিটো এইবাৰ দেখিছোঁ আমি HLCৰ ৰিজাল্টত যে কি পাছিং আমাৰ যিটো পাৰ্চেণ্টেজ অভাৰঅল সেইটো আমাৰ বহুত হ্ৰাস পাইছে, সেইটো বৃদ্ধি হ'ব লাগিব, কাৰণ সেইবাবে অসম চৰকাৰে নিশ্চয় এইটো লৈছে। আৰু এই সিদ্ধান্তটো যে ৰাতি পঢ়োৱা, ৰাতি নৈশ বিদ্যালয়, এই সিদ্ধান্তটো আচলতে আগৰ পৰাই ভাৰতৰ ঝাৰখণ্ডত আছে, ঝাৰখণ্ডত NGO এটা চলাই আছে। আৰু সেইবাবে ঝাৰখণ্ডত কিন্তু এইটোৱেই বহুতখিনি তেওঁলোকৰ শিক্ষা ব্যৱস্থাটো বহুতখিনি উপকৃত কৰিছে আৰু অসম চৰকাৰেও সেইবাবে এইটো সিদ্ধান্ত ল'বলৈ গৈ আছে। অহা অক্টোবৰ মাহৰ পৰা এই সিদ্ধান্তটো হ'ব, কাৰণ অক্টোবৰ মাহত ফৰ্ম ফিল আপ হ'ব, অক্টোবৰৰ পৰা ফেব্ৰুৱাৰীলৈকে সেইখিনি মাহত আমাৰ গাঁৱৰ এই নৈশ বিদ্যালয়ৰ এই সিদ্ধান্তটো আনিব। দেখা যাওক কিমানখিনিলৈকে সফল হয়, আশা কৰিম সফলেই হ'ব, কাৰণ সফল হোৱাৰ চান্স বেছি আছে। কাৰণ গাঁৱত থকা যুৱক যুৱতীসকলে যেতিয়া পঢ়াব, গাঁৱৰ দাদা বাইদেৱে যেতিয়া পঢ়াব, তেওঁলোকে বেছি ভালকৈ বুজি পাব আৰু তেওঁলোকৰ কনচেপ্টটো ক্লিয়াৰ হ'ব। তো এই কনচেপ্টটো, এই সিদ্ধান্তটো অসম চৰকাৰে সোনকালে আনক, তেওঁলোকৰ এইটো সফল হওক আৰু তাৰে আশা কৰিছোঁ আমি। আৰু এই সিদ্ধান্তটো আপোনালোকক জনাই দিলোঁ, আশা কৰোঁ ভাল পালে। ধন্যবাদ।